গ্ৰামল আসসালামু আলাইকুম বাকি এইটো ফাইনেল কৰিলোঁ এইটো ডিজাইন তো ই ডকলি দেৰি আছে থাকিলেও সময়ত দৰাদাৰি কৰাত চাই হা ভিডিও আপলোড Welcome back to my YouTube channel Moon Masti Vlogs তো ৰমজান মাহ চলি আছে তো ৰমজান মাহ বুলি ব্লগ বনাবৰ কাৰণে আহি গ'লোঁ দোকান আমাৰ আছে গাঁৱত মানে আমাৰ ফিনিৰ দোকান মানে চব্জি আৰু ৰমজানত অলপ ফল চল আনে আৰু এতিয়া মানে কথাটো হ'ল মই প্ৰথম ৰমজানৰ দিনা এটা ব্লগ দিম বুলি ভাবিছিলোঁ আৰম্ভ কৰিছিলোঁ তো প্ৰথম ৰমজানৰ চেহৰি এফতাৰত আলু পৰঠা বনাইছে তো আলু পৰঠা বনোৱা অলপমান ক্লিপ লৈছোঁ সদিবাৰী ভাত খাইছে কেতিয়া ফজৰত পুৱাই দিপৰীয়াই চাৰিবাৰমান খাইছে আৰু কি চিকেন কৰ্ণফ্লাৱাৰ দিছে মই চিকেন পকৰা এটা বেলেগকৈ বনাব খুজিছিলে বনাবি হেৰি এনেকৈ বনাব খুজিছিলে তো এতিয়া আহি গ'লোঁ অলপমান টাউনৰ ফালে মানে ৰমজান বুলি আচাৰ নামাজ পঢ়া হৈ গ'ল নামাজ পঢ়ি অলপ সময় খেদাৰ কাৰণে অলপ ফুৰিব আহিলোঁ তো মানে ৰমজান বুলি ক'লে ফুৰিব অহা যায় প্ৰায় মানে মাৰ্খাজোৰ এইখিনিতে তো আহি গ'লোঁ আৰু এইটো ভিডিঅ' ক্লিপ হৈছে মানে 4 নম্বৰ ৰোজাৰ দিনাই মানে আজি মানে আপোনালোকে অহাকালি চাইছে যোৱাকালিৰ ক্লিপ এইটো তো আমি যাই আছোঁ ধমধমা মানে ঈদৰ কাৰণে কাপোৰ হ'লে অলপ এডভান্স চিলাব দিওঁ মানে সময়ত কেতিয়াবা দাউৰা দেৰি হৈ জাগা নাপায় যিহেতু কাপোৰ চিলাব লাগে বহুত ভিৰ ভাল লাগি যায় সেইটো কাৰণে ধমধমাৰ একজন লগৰ ছোৱালীৰ দোকান আছে তো তাতে চিলাব যাম বুলি আছোঁ তো ধমধমা যাম এতিয়া তো ধমধমাটো আহি পালোঁ কিন্তু এতিয়া দোকানখন মেইন কথাটো দোকানখন বিচাৰি পোৱা নাই তো দোকানখন বিচাৰি আছোঁ অলপমান দোকানখন খোৱাইছে তো দোকান বিচাৰোঁতে আচৰৰ নামাজৰ সময় হৈ গ'ল তো ধমধমা মছজিদ এইটো তো ইয়াতে আহি আচৰৰ নামাজ পঢ়ি লওঁ তো নামাজ পঢ়ি আহি দেখা পালোঁ মানে লগ পালোঁ ইও নামাজ পঢ়ি আছিল মানে ফোন মাৰিছিলোঁ ফোন মাৰোঁতে সি ফোন ধৰা নাই কাৰণ নামাজ পঢ়িছিল তো মই কিন্তু নামাজ পঢ়ি কিনে লগ পালোঁ এতিয়া তাত দোকানত আহি গ'লোঁ দিনত বাদে পচন্দ কৰিছোঁ কাপোৰ চলি লৈছোঁ কাপোৰ চেষ্টা কৰাৰ কাৰণে সেই দুটা বস্তু এই দুটা চকুত লাগছি মোৰ অৱশ্যে ন অলপ লাগছি চকুত হানি ক্ৰীম তন্ত্ৰ দোকান না কলা নালাগে কলা পিন্ধিছোঁ বাৰু এইটো ভাল লাগছি মই যদি অলপ কনফিউজন থাকোঁ চইচ কৰাত কিন্তু ই নিজে কনফিউজন মোক কি হেৰি কৰিব চইচ কৰি দিব গ্ৰামল আসসালামু আলাইকুম বাকী এইটো ফাইনেল কৰিলোঁ এইটো ডিজাইন তো ই ডকলি দেৰি আছে থাকিলেও সময়ত দৰাদাৰি কৰাত চাই হা ভিডিঅ' আপলোড দিয়া হৈছে বাৰু ডকলি দেৰি আছে দেৰি থাকিলেও মানে সময়ত দৰাদাৰি কৰিলে অলপ প্ৰব্লেম হয় সেইটো কাৰণে বনাই দিলোঁ তো আৰু যদি কোনোবা কিবা পায় ডিজাইন চিজাইন চাব যদি পায় ভিডিঅ'টো ৰখাই কিনে চাব পাৰে কাপোৰৰ কালাৰ হওক ডিজাইন হওক মই ভিডিঅ'ত দেখাই দিছোঁ এটা সৰু চলি আনিছিলোঁ নাই নহ'ব কাম নহ'ব তো এইফালে ধমধমাৰ পৰাই ষ্টুডেণ্টৰ চিলনাৰ জামাত আজি বুধবাৰ না বুধবাৰ বছৰ আছে তো তাৰ পৰা যাব মেট্ৰিকৰ ষ্টুডেণ্ট মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ষ্টুডেণ্ট আৰু এই নলাওকৈ কাপোৰ মই নলাক দে এইটো কাপোৰটো দেখি মই আপোনাৰ লগত দেখাই দিলোঁ এইটো বিল্ডিং আছে ধমধমাৰ আৰু এইটো মছজিদৰ কাষৰ দোকানখন এখন দোকান তো মছজিদৰ কাষত আছে ঈদ মোবাৰক বুলি লেখা আছে ঈদ মোবাৰক লেখা থকাৰ কাষতে আমাৰ নলবাৰী হ'ল পাৰিলে আগতে ধমধমা মছজিদৰ এইটো এখন আৰু কাষত এখন আছে ঈদগাহখনৰ কাম মাটি চাটি ফালে কৰি আছে এইটো